নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এটিভি ডিজিটেল আজি 2025 বৰ্ষৰ 3 মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ 61তম দিন অসমীয়া লেখেৰে 18 ফাগুন সোমবাৰ 1431 ভাস্কৰাব্দ 1946 শকাব্দৰ চতুৰ্থ শুক্লা তিথি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছো দিনটোৰ উল্লেখনীয় ঘটনা পৰিঘটনাসমূহ 1969 চনৰ 3 মাৰ্চত ভাৰতৰ প্ৰথম দ্ৰুতগামী ৰাজধানী এক্সপ্ৰেছ ৰেলৰ আৰম্ভণি হয় পশ্চিম বংগৰ হাওড়াৰ পৰা দিল্লীলৈ এই ৰেলৰ চলাচল আৰম্ভ হয় 1575 চনৰ আজিৰ দিনটোত মোগল সম্ৰাট আকবৰে টুক্ৰয় যুদ্ধত বঙালী সেনাক পৰাস্ত কৰে 1923 চনৰ আজিৰ দিনটোত বিশ্ববিখ্যাত টাইম আলোচনী প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হয় 1939 চনৰ আজিৰ দিনটোত মুম্বাইৰ মোহনদাস কৰমচাঁদ গান্ধীয়ে ৰোজা ৰাখি নাগৰিক অবাধ্যতা আন্দোলন আৰম্ভ কৰে 1971 চনত ভাৰতে বাংলাদেশ মুক্তি বাহিনীক মুকলি সমৰ্থৰ ঘোষণা কৰে আজিৰ দিনটোতে 1839 চনত ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক জামছেদজী টাটাৰ জন্ম হয় ইংৰাজ বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ 1847 চনৰ আজিৰ দিনটোতে জন্ম হয় 1931 চনৰ আজিৰ দিনটোত ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ গোলাম মোস্তফা খানৰ জন্ম হয় ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ জিকুৰ 1953 চনত আজিৰ দিনটোত জন্ম হয় 1987 চনৰ আজিৰ দিনটোত বলিউডৰ মহাময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্ম হয় ভাৰতীয় পেৰা অলিম্পিকৰ ডিস্কাছ থ্ৰ খেলুৱৈ যোগেশ কাঠুনিয়াৰ 1997 চনৰ আজিৰ দিনটোতে জন্ম হয় 2000 চনৰ আজিৰ দিনটোত ভাৰতীয় মডেল হৰনাজ সিন্ধুৰ জন্ম হয় 1965 চনত আজিৰ দিনটোত ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী আমিৰ বাই কৰ্ণাটকীৰ মৃত্যু হয় মোগল সাম্ৰাজ্যৰ শেষ শক্তিশালী ৰজা ঔৰংগজেবৰ 1707 চনত মৃত্যু হয় এটিভি ডিজিটেল চাই থকাৰ বাবে ধন্যবাদ এনেধৰণৰ তথ্য সমৃদ্ধ বাতৰি পাই থাকিবলৈ লাইক ফলো আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ